নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব চেটিন অসমৰ এটা বিশেষ ভিডিঅ'ত। তো বন্ধুসকল, অতি সুখবৰ, নতুনকৈ পদ মুকলি হৈছে, 5830টা পদ মুকলি হৈছে। অসমৰ সকলো ল'ৰা ছোৱালীয়ে আবেদন কৰিব পাৰিব। আমি এই ভিডিঅ'টোতে সবিশেষ আলোচনা কৰিম। আপোনালোকৰ কি কি অৰ্হতা লাগিব, কেনেকৈ আবেদন কৰিব পাৰিব, সবিশেষ আলোচনা কৰিম। খুব কম সময়ৰ ভিডিঅ'টো শেষ কৰিম। তো বন্ধুসকল, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, স্কিপ নকৰিব, ঠিক আছে। তো তেতিয়াহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো বন্ধুসকল, এইখন নটিফিকেশ্যন প্ৰকাশ পাইছে IBPSৰ ফালৰ পৰা। ইয়াতে পদৰ নাম হৈছে ক্লাৰ্ক আৰু টোটেল পদ খালী হৈছে 5830টা পদ। ইয়াতে অৰ্গেনাইজ কৰিছে ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন, অৰ্থাৎ চমুকৈ IBPSে, ঠিক আছে। আৰু আপোনালোকে অনলাইন মাধ্যমত আবেদন কৰিব লাগিব। আৰু অনলাইন আবেদন আজিৰে পৰা অৰ্থাৎ 7 অক্টোবৰৰ পৰা আৰম্ভ হৈ গৈছে আৰু আবেদনৰ অন্তিম দিনটো হ'ব 27/10/2021 তাৰিখ, ঠিক আছে। 27 অক্টোবৰৰ আগত আপোনালোকে আবেদন কৰি ল'ব পাৰিব। ইয়াতে অফিচিয়েল ৱেবছাইটটো আমি দি দিছোঁ। তো তেতিয়াহ'লে আহক আমি বাকীখিনি আলোচনা কৰোঁ। তো বন্ধুসকল, ইয়াতে মন কৰিব IBPS ক্লাৰ্ক ৰিক্ৰুইটমেণ্ট ইন আছাম 2021। আমাৰ অসমৰ বাবে ইয়াতে টোটেল পদ খালী আছে 156টা। আৰু আমি যদি বেংক ৱাইজ ভেকেঞ্চিসমূহ চাই লওঁ, ইয়াতে মন কৰিব বেংক অফ ইণ্ডিয়াত আছে 3টা পদ, কানাড়া বেংকত আছে 7টা, চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াত আছে 79টা পদ, আৰু পাঞ্জাৱ এণ্ড সিন্ধ বেংকত আছে 3টা পদ, ইউকো বেংকত আছে 40টা, আৰু ইউনিয়ন বেংক অফ ইণ্ডিয়াত আছে 24টা পদ, ঠিক আছে। তো আমি যদি এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ চাই লওঁ IBPS ক্লাৰ্ক ৰিক্ৰুইটমেণ্টৰ, ইয়াতে এজ লিমিটটো হ'ব 20 বছৰৰ পৰা 28 বছৰ বয়সলৈ আপোনালোকে আবেদন কৰিব পাৰিব। মিনিমাম 20 ইয়াৰ্ছ আৰু মেক্সিমাম 28 ইয়াৰ্ছ, ঠিক আছে। আৰু বয়সৰ উচ্চ সীমা ৰেহাই পাব। ইয়াতে এজ ৰিলেক্সেশ্যন আছে চৰকাৰী নিয়ম অনুসৰি। SC আৰু ST প্ৰাৰ্থীসকলে 5 বছৰ বয়সৰ উচ্চ সীমা ৰেহাই পাব, আৰু OBC প্ৰাৰ্থীসকলে বয়সৰ উচ্চ সীমা ৰেহাই পাব 3 বছৰ, আৰু PWD প্ৰাৰ্থীসকলে 10 বছৰ বয়সৰ ৰেহাই পাব, ঠিক আছে। বন্ধুসকল, ইয়াতে যদি আমি এডুকেশ্যনেল কোৱালিফিকেশ্যনসমূহ চাই লওঁ, ইয়াতে গ্ৰেজুৱেট প্ৰাৰ্থীসকলে আপোনালোকে যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেট হ'লে আপোনালোকে আবেদন কৰিব পাৰিব, আৰু লগতে কম্পিউটাৰৰ ডিপ্ল'মা থাকিব লাগিব, ঠিক আছে। ইয়াতে আপোনালোকৰ কম্পিউটাৰ নলেজ থকাটো বিচাৰিছে। আৰু লগতে বিচাৰিছে আপোনালোকে যিখন ৰাজ্যৰ বাবে আপোনালোকে আবেদন কৰে, ইয়াতে বন্ধুসকল এইটো অল ইণ্ডিয়া বেচিছত হয়। আপোনালোকে যিখন ৰাজ্যৰ বাবে আপোনালোকে আবেদন কৰিব, সেইখন ৰাজ্যৰ যিটো ৰাজ্যিক ভাষা, সেই ভাষাটো আপোনালোকে জানিব লাগিব, পঢ়িব পাৰিব লাগিব, লিখিব পাৰিব লাগিব, আৰু ক'ব পাৰিব লাগিব, ঠিক আছে। বন্ধুসকল, IBPS ক্লাৰ্ক এক্সামৰ যিটো চিলেবাছটো এবাৰ মন কৰক। প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ কাৰণে যিটো চিলেবাছ, এইটো চাই লওক এবাৰ। ইয়াতে চাওক, ছাবজেক্ট থাকিব, ইংলিছ লেংগুৱেজ থাকিব, ইংলিছত প্ৰশ্ন থাকিব 30টা, আৰু মাৰ্কছ থাকিব 30 নম্বৰ, আৰু 20 মিনিট সময় থাকিব। আৰু নিউমাৰিকেল এবিলিটিত থাকিব 35টা কুৱেশ্যন, তাতে নম্বৰ থাকিব 35 নম্বৰ, আৰু সময় থাকিব 20 মিনিট, ঠিক আছে। আৰু ৰিজনিং এবিলিটিত থাকিব প্ৰশ্ন থাকিব 35টা, আৰু মাৰ্কছ থাকিব 35 নম্বৰ, আৰু 20 মিনিট সময় পাব আপোনালোকে। টোটেল হ'ব 100টা কুৱেশ্যন আৰু 100 নম্বৰ, আৰু লিখিব লাগিব আপোনালোকে 60 মিনিটত, ঠিক আছে। আৰু যদি মেইন এক্সামিনেশ্যনৰ চিলেবাছটো আমি চাই লওঁ, ইয়াতে ছাবজেক্ট থাকিব জেনেৰেল ফাইনেন্সিয়েল এৱাৰনেছেছ। ইয়াতে 50টা কুৱেশ্যন থাকিব, 50টা কুৱেশ্যনত 50 নম্বৰ থাকিব, আৰু সময় থাকিব 35 মিনিট। আৰু জেনেৰেল ইংলিছত থাকিব, মন কৰিব 40টা কুৱেশ্যন, 40 নম্বৰ থাকিব, সময় হ'ব 35 মিনিট। 35 মিনিটত আপোনালোকে লিখিব লাগিব। আৰু ৰিজনিং এবিলিটি এণ্ড কম্পিউটাৰ এপ্টিটিউডত থাকিব 50টা কুৱেশ্যন, আৰু নম্বৰ থাকিব 60 নম্বৰ, 45 মিনিট সময় পাব, ঠিক আছে। আৰু কোৱান্টিটেটিভ এপ্টিটিউডত থাকিব 50টা কুৱেশ্যন, 50 নম্বৰ থাকিব, আৰু সময় পাব 45 মিনিট। মুঠতে 190টা কুৱেশ্যন থাকিব, আৰু নম্বৰ হ'ব 200 নম্বৰ, ঠিক আছে। আৰু আপোনালোকে সময় পাব 160 মিনিট, ঠিক আছে। 160 মিনিটত আপোনালোকে 190টা প্ৰশ্ন লিখিব লাগিব, ঠিক আছে। তো আমি যদি এপ্লিকেশ্যন ফিজটোৰ বিষয়ে চাই লওঁ, ইয়াতে মন কৰিব SC, ST, PWD আৰু এক্স ছাৰ্ভিচমেনৰ প্ৰাৰ্থীসকলে 175 টকা আপোনালোকে পে' কৰিব লাগিব। আৰু লগতে আদাৰ যিসকল থাকিব, আদাৰ কেটেগৰীত পৰা, জেনেৰেল হওক, যিখিনি আদাৰ কেটেগৰীত পৰিব, সেইখিনি 850 টকা এটা আপোনালোকে অনলাইন মাধ্যমেৰে পে' কৰিব লাগিব। আপোনালোকে অনলাইন মাধ্যমেৰে দিব পাৰিব, ডেবিট কাৰ্ড, ৰুপে, ভিছা, মাষ্টাৰ, মেষ্ট্ৰ', ক্ৰেডিট কাৰ্ড, ইণ্টাৰনেট বেংকিং, যিকোনো এটা পদ্ধতিৰে আপোনালোকৰ এপ্লিকেশ্যন ফিজসমূহ আপোনালোকে দিব পাৰিব, ঠিক আছে। তো এতিয়া আমি চাই লওঁ আহক কেনেকৈ আবেদন কৰিব। হাউ টু এপ্লাই ফৰ IBPS ক্লাৰ্ক ৰিক্ৰুইটমেণ্ট 2021। বন্ধুসকল, আপোনালোকে অনলাইন মাধ্যমেৰে আপোনালোকে আবেদন কৰিব পাৰিব। অনলাইন মাধ্যমেৰে কৰিবৰ কাৰণে আপোনালোকে IBPSৰ যিটো ৰিক্ৰুইটমেণ্ট পৰ্টেল আছে, সেইটো আপোনালোকে ভিজিট কৰিব লাগিব, নতুবা আমাৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আমি লিংক দি দিম। সেই লিংকত ক্লিক কৰিলে আমাৰ অফিচিয়েল ৱেবছাইট jobsetinasam.com খোল খাব। আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব, তলত আমি ইম্পৰ্টেণ্ট ৱেব লিংক ছেকশ্যনত আমি যিটো অনলাইন আবেদনৰ লিংক, সেইটো আমি সংলগ্ন কৰি থৈ দিম। আপোনালোকে তাৰ পৰাই চিধাই আবেদন কৰিব পাৰিব, ঠিক আছে।
তো বন্ধুসকল ইয়াতে ইম্পৰ্টেণ্ট ডেটছটো আকৌ চাই লওক। ইয়াতে 7 অক্টোবৰৰ পৰা আবেদন আৰম্ভ হৈছে আৰু লাষ্ট ডেটটো হৈছে 27 অক্টোবৰ, ঠিক আছে। 27 অক্টোবৰৰ আগত আপোনালোকে আবেদন কৰি ল'ব লাগিব। তো বন্ধুসকল ইয়াতে মন কৰিব, প্ৰিলিমিনাৰী এক্সামিনেশ্যনটো হয়তো ডিচেম্বৰ মাহত হ'ব পাৰে। এই বছৰৰ ডিচেম্বৰ মাহত প্ৰিলিমিনাৰী এক্সামিনেশ্যনটো হ'ব। ডেছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে তাত আহি ভালদৰে পঢ়ি ল'ব, ঠিক আছে। তো বন্ধুসকল ইয়াতে চাই লওক ইম্পৰ্টেণ্ট ৱেব লিংকছ অফ IBPS ক্লাৰ্ক ভেকেঞ্চি, ঠিক আছে। যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে আবেদন কৰিব। ইয়াতে অনলাইন এপ্লিকেশ্যনত আহিব, ইয়াতে চাওক ক্লিক হেয়াৰত যদি আপোনালোকে ক্লিক কৰে তেতিয়াহ'লে আপোনালোকে অফিচৰ ৱেবছাইটটো খোল খাব। ইয়াতে আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব আৰু এডভাৰটাইজমেণ্ট ডিটেইলছটো চাবলৈ বিচাৰিলে ইয়াতে ক্লিক হেয়াৰত ক্লিক কৰিব, নতুবা লাষ্ট ডেট যিখন এক্সটেনশ্যন বিজ্ঞাপনখন সেইখনো যদি চাবলৈ বিচাৰে ইয়াতে ক্লিক কৰি আপোনালোকে ভালদৰে চাই ল'ব। ইয়াতে অফিচিয়েল ৱেবছাইটটো ইয়াতে আমি সংলগ্ন কৰি দিছোঁ, আপোনালোকে চাই ল'ব পাৰিব, সবিশেষ জানি ল'ব পাৰিব, ঠিক আছে। আৰু আবেদন কৰাৰ আগতে আপোনালোকে অফিচৰ বিজ্ঞাপনখন এবাৰ ভালদৰে চাই ল'ব। তো বন্ধুসকল ইয়াতে মন কৰিব, তেওঁলোকে এটা কথা কৈ দিছে, ইয়াতে চাওক যিসকলে আগতে ৰেজিষ্ট্ৰেশ্যন কৰিছিল বা যিসকলে আগতে এপ্লাই কৰিছিলে তেওঁলোকে এতিয়া এপ্লাই কৰিব নালাগে, ঠিক আছে। যিহেতু আপোনালোকে পূৰ্বতে এপ্লাই কৰি থৈ দিছে, যিসকলে পূৰ্বতে এপ্লাই কৰি থৈ দিছিলে ছাকচেছফুলি তেওঁলোকে কোনো কাৰণত এপ্লাই কৰিব নালাগে। ইয়াতে স্পষ্টকৈ তেওঁলোকে বিজ্ঞাপনখনত লিখি দিছে, ঠিক আছে। তো বন্ধুসকল ভিডিঅ'টো এইখিনি আছিলে। ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰি দিব, যিমান পাৰে শ্বেয়াৰ কৰি দিব। কিবা জানিব লগা থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰিব, নিশ্চিতভাৱে জনাবলৈ চেষ্টা কৰিম। আৰু যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো প্ৰেছ কৰি অলত ক্লিক কৰি থৈ দিব। সকলো নটিফিকেশ্যন আপোনালোকে সময়মতে পাই থাকিব। তো বন্ধুসকল আজিলৈ ইমানে, ধন্যবাদ।